হেল্ল' এভৰিৱান, আজি মই উপস্থিত আছোঁ নলবাৰী জিলাৰ বৰখৰকুছি গাঁৱৰ পুলিচ ৰিজাৰ্ভৰ ওচৰৰ RD টিউটৰিয়েল হোমৰ স্বত্বাধিকাৰী ৰবীন দাসৰ ঘৰত, অৰ্থাৎ তেওঁৰ টিউটৰিয়েল হোম। মই তেওঁৰ টিউটৰিয়েল হোমটো এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া তেওঁৰ টিউটৰিয়েল হোম। ইয়াত নলবাৰী জিলাৰ বহু ঠাইৰ পৰা, বহু দূৰ দূৰণিৰ পৰা বিভিন্ন ছাত্ৰ ছাত্ৰী আহি ইয়াত শিক্ষা গ্ৰহণ কৰে। তেওঁৰ পৰা ক'বলৈ পাই সুখী হৈছোঁ যে এই টিউটৰিয়েল হোমত শিক্ষা গ্ৰহণ কৰা বহু ছাত্ৰ ছাত্ৰী বৰ্তমান অসমৰ বিভিন্ন ঠাইত এটা উচ্চ পদত নিয়োজিত হৈ আছে। আমি শুনিবলৈ পাইছোঁ, গম পাইছোঁ। তেওঁ এজন শিক্ষিত যুৱক হিচাপে এটা চৰকাৰী চাকৰিৰ প্ৰতি আগ্ৰহ নহয়, এটা নিজাববীয়া প্ৰচেষ্টাৰে এই টিউটৰিয়েল হোমটো নিজে প্ৰতিষ্ঠা কৰিছে আৰু ইয়াত নিয়োজিত হৈ আছে। কথাটো হ'ল কি, বৰ্তমান সময়ত চৰকাৰী চাকৰি নকৰি এনেকুৱা টিউটৰিয়েল হোমেৰে এটা উন্নত মানদণ্ডৰ জীৱন নিৰ্বাহ কৰিব পাৰি। এয়া এটা উদাহৰণ। আজি ইয়াত উপস্থিত হোৱাৰ এটাই কাৰণ হৈছে, প্ৰতি বছৰে গ্ৰীষ্মকালীন বন্ধত তেওঁৰ টিউটৰিয়েল হোমত পঢ়ি থকা, তেওঁৰ টিউটৰিয়েল হোমলৈ অহা প্ৰতিজন ছাত্ৰ ছাত্ৰীক একগোট কৰি এটা অনুষ্ঠান আয়োজন কৰে। এই অনুষ্ঠানটো হ'ল প্ৰীতিভোজন আৰু লগতে গোটেই ছাত্ৰ ছাত্ৰীবিলাকৰ প্ৰতিভা বিকাশৰ এখন মঞ্চ তেওঁ নিজে দিয়ে নিজৰ উদ্যোগত। আমি গোটেই অনুষ্ঠানটো আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'বোৰ আমি উপভোগ কৰোঁ। এইটো বাপৰে বাপ, ছাৰে পঢ়ায়? ছাৰে কেনেকুৱা পঢ়ায়? হা, ছাৰে কি পঢ়ায়? ছায়েন্স আৰু মেথছ। তুমি কি পঢ়া? ছায়েন্স আৰু মেথছ দুটাই পঢ়া। ভাল পঢ়ায়নে? ইয়াতে আহি পঢ়ায়নে বেলেগ ঘৰত যায় পঢ়ায়? ইয়াতে পঢ়ায় না? আজি ইয়াতে কি আহিছা তুমি? হা, আৰু তুমি কিবা কৰিবা নে? ইয়াত একো নকৰা, চাবহে আহিছা? কোন ক্লাছত? বাপৰে বাপ, কি ছায়েন্স আৰু মেথছ কৰিব আহিছে? বঢ়িয়া, গুড। আৰু সৃজনে নাগাৰা বজাব পাৰিম। Satu di dia.
ইয়াতে কেনেকুৱা পঢ়ায় ভাল পঢ়ায় ন ঠিক কেনেকুৱা কোৱাই কেতিয়াবা আজি অনুষ্ঠানটো চাই কেনেকুৱা ভাল লাগে ন ঠিক আছে থেংক ইউ চাই থাকা আমি ইমানতেই এই খণ্ডটো সামৰি মাৰিছোঁ নেক্সট পাৰ্টটো অহা এপিছডত দেখিবলৈ পাব চাই থাকিব ৰেঙনি প্ৰডাকশ্যন বাই